হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি বৰ্তমান আছোঁ ঘৰত। এতিয়া আজি জানে আপোনালোকে মাঘৰ বিহু, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ ঘৰৰ ওচৰতে দুটাকৈ ভেলাঘৰ সাজিছে। গতিকে ভেলাঘৰ মানে এনেই আৰু আজিকালি জানে আৰু গাঁৱৰ মানে প্ৰায় বিহুৰ পৰিমাণটো কমি আহিছে, মানে আগৰ দৰে ফূৰ্তি নাইকিয়া হৈছে গাঁওবোৰত। গতিকে গাঁৱৰ ওচৰতে দুটাকৈ ভেলাঘৰ সাজিছে, তালৈ যাম। তাত কি হয় আপোনালোকক দেখাই থাকিম। গতিকে চাই থাকিব ভিডিঅ'টো। বসন্তীখন লৈ লওঁ আৰু ব'লক গৈ থাকোঁ ভেলাঘৰলৈ বুলি। ৰাইজ আমাৰ চব্জি কটা, খানা বনোৱাত এইবিলাক চব ব্যস্ত হৈ আছে। এয়া দেখিবলৈ পাইছে আমাৰ এয়া কানু দুৱাৰা, মানে ভাল নামটো বিতুল দুৱাৰা, খানা বনোৱাত ব্যস্ত পুৰা। ফাইনেলি খোৱাৰ সময় হৈ গ'ল। বিহু বুলি সকলোৱে একেলগে এনেকৈ বহি এসাঁজ তৃপ্তিৰে খোৱাটো কিমান ফূৰ্তিৰ কথা চাওকচোন। ফূৰ্তিতে আমাৰ এগৰাকীয়ে কঁকাল ভাঙিয়ে আছে চাওকচোন। দিনৰ খানা পিনা খাই আজৰি হৈ আমি সন্ধিয়ালৈ এনেকৈ জুই ধৰি লগৰকেইটা একেলগে বহি মানে ধুনীয়াকৈ কুকুৰা চুকুৰা তন্দুৰী বনাই অকণমান বিহু বুলি লগৰ গোটেইকেইটাই ঘুটুক অকণমান মাৰি ইয়াৰ পৰা বাই বাই ল'লোঁ। ওচৰতে আৰু এটা মেজিঘৰ সাজিছে, এয়ালৈ বুলি আহি আছোঁ চাওক। বা দূৰৰ পৰাই দেখা পালোঁ চাওকচোন, লাইট একদম জিলিক ভমক চাওক। আহি পায়ে খৰি মেজি সিহঁতে জাপি আছিল, ময়ো অকণমান সহায় কৰি দিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ সজাই তুলিছে গোটেই পৰিৱেশটো। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মানে অকণমান পিছতে ইয়াত নৃত্য হ'ব। গতিকে ইমান ধুনীয়াকৈ মঞ্চখন সজাই তুলিছে সিহঁতে, কি ধুনীয়া লাগিছে চাওক বাৰু এবাৰ। ভেলাঘৰৰ দুয়ো কাষে দুজোপা কলগছ অকল নৰাৰে বনাইছে, আৰু সম্পূৰ্ণ ভেলাঘৰটো অকল নৰা। চাওকচোন কিমান ধুনীয়া লাগিছে পৰিৱেশটো। দুজন মানুহৰ প্ৰচেষ্টাত কি ধুনীয়াকৈ সজাই তুলিছে। এফালে ৰাতিলৈ খানা বনি আছে, মই অকণমান সহায় কৰি দিছোঁ ইয়াত। এফালে কণ কণ মাইনা মাইনীহঁতে ধুনীয়াকৈ পূৰা ডান্স দিছে, মানে পূৰা ডান্স দিছে। ফূৰ্তিতে ক'বই পৰা নাই সিহঁতে। চাওক কেনেকুৱা লাগিলে, ভাল লাগিলে ন। এইফালে সৰু সৰু কণমানিকেইজনীয়ে ধুনীয়াকৈ নৃত্য কৰি আছে, চাওক কিমান ধুনীয়া লাগিছে। তাৰ পাছতে বোৱাৰী জীয়াৰী সকলোবোৰ একেলগে এবাৰ নাচিলে বিহু বুলি। সুন্দৰ লাগিছে, বৰ ধুনীয়া পৰিৱেশ হৈছে। বিহু বুলি এনেকৈ লগ হ'লে বহুত ভাল লাগে মানে। এই কণমানিজনীয়ে সকলোকে হহোঁৱালে কিন্তু দেই, বহুত ভাল লাগিল। কি হ'ল তোৰটো? এইটো হলাটো ভাগি থাকিলে কেলা মাৰি থাকিলেন। সকলোৱে এনেকৈ একেলগে নাচ গান কৰি অকণমানি অকণমানি ল'ৰা ছোৱালীবিলাকৰ মানে ভোক লাগিছে বুলি কৈছে, গতিকে খুৱাই লৈছোঁ। তাৰ পাছত আৰু এবাৰ ধামাকা ডান্স হ'ব, চাই থাকক। খাইছানে? এই ভোগালী বিহু সকলোকে শুভেচ্ছা জনাইছোঁ ন। শুভেচ্ছা থাকিল। আমাৰ এইজনে যেনেকৈ নহয় ঘৰটো ধুনীয়াকৈ সাজিবলৈ বিচাৰি আছিলে, কি কয় এজনে গম পাব। মই বহুত কষ্ট কৰি পিনে চালোঁ, বহুত মানে আইডিয়া লগাই পিনে ঘৰটো বনাইছোঁ নিজে মনৰ ইচ্ছামতে। ভাবিলোঁ বহুত কেনেকৈ বনালে কেনেকৈ ভাল হ'ব। তেনেকৈ ধৰি লোৱা এনেকৈ ঘৰটো সজালোঁ। কিন্তু বহুত ধুনীয়াকৈ বনাইছে তোমালোকে। আজিকালি মানে গাঁৱৰ পৰিৱেশত ইমান ধুনীয়া এটা ভেলাঘৰ বনোৱা ইমান সহজ কথা নহয়, মানে দুজন মানুহৰ কাৰণে বহুত অসাধ্য কথা এইটো। তোমালোক দুজনে ইমান ধুনীয়াকৈ যে এইটো ইমান ধুনীয়াকৈ গোটেই মানে গাঁওখনৰ মানুহক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিব পাৰিলা। আমাৰ মানুহ নাই তেনেকৈ লগত ধৰি লোৱা, আমি দুজনে কৰিছোঁ ইমানখিনি। তো ভৱিষ্যত যদি আৰু এনেকৈ 2-4জন লগ লাগে ধৰি লোৱা, তেতিয়াহ'লে আমি ভালকৈ বনাব পাৰিবা বুলি ভালকৈ কৰিব আশা কৰিছা। সেইটো হয় বাৰু। দুজন মানুহে ধৰি লওক, চাওকচোন বাৰু ইমান ধুনীয়া এটা ভেলাঘৰ সাজিছে। তাৰপিছতে সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে ইমান ধুনীয়া এটা নৃত্য কৰিবৰ কাৰণে ইমান ধুনীয়া এটা মঞ্চ মানে গঢ়ি তুলিছে তেহেঁতি।
কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু গোটেই পৰিৱেশটো চাওক এবাৰ ৰাতিপুৱাই পিহু বেটিক লৈ মেজি জ্বলোৱা দেখাম বুলি আনিছিলোঁ কিন্তু অকণমান দেৰি হৈ গ'ল নাপালোহি এনেকৈ মেজি জ্বলালে সকলোৱে চাহ তাহ খাই আজৰি আৰু এতিয়া তো গাইজ ভেলাঘৰটো আকৌ এবাৰ দেখাই দিছোঁ কালি ৰাতি ইমান ভালকৈ দেখাব নোৱাৰিলোঁ চাগে আৰু বিহু বুলি বিহু আজি শেষেই হ'লগৈ পুনৰ ইটো ভেলাঘৰটো পাক এটা মাৰিলোঁ কণ কণ মইনা মাইনীহঁতে একেলগে মেজি তলতে চাহ জলপান খালে ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে ক'বলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ